ইউপিএলক ভোট দিব না বিপিএফক ভোট দিব? এটু পিছত দেখা যাব ভগবানে কোনটো করে এটু পিছত হবো। আর নমস্কার ভাই, নমস্কার। আপনার সমষ্টিটো কোনটো পড়ে? উদালগুৰি। ওদালগুৰি। হয় আহি আছে এই বিধানসভা নির্বাচন। হয় এই নির্বাচনত বিপিএফৰ পৰা ৰিপন দৈমাৰী হয় আৰু ইউপিএলৰ পৰা দীপেন বড়োক কেন্ডিডেট দিয়া হৈছে। আপুনি কাক ভোট দিব? বিপিএফ দিম। আপুনি ৰিপন দৈমাৰীক কিয় ভোট দিব? আমাৰ কাম কাজ কৰি আছে ভাল, আমাক সহায় দিছে, ভাল ভাল সহায় দিছে। বেলেগ দলৰ নেতাসকলে কয় 17 বছৰত বিপিএফে একো কৰা নাই বুলি, একো উন্নতি কাম কৰা নাই বুলি কৈ আছে। না নাই কৰি আছে, বিপিএফ কৰি আছে কৰি আছে। আপুনি ৰিপন দৈমাৰীক ভোট দিব? হয় এই বিধানসভা নির্বাচন, এই নির্বাচনত আপুনি ইউপিএলক ভোট দিব না বিপিএফক ভোট দিব? যোনটো আমার পছন্দ হয় এইটো আমি দিম। ইউপিএলৰ দীপেন বড়ো আছে আৰু বিপিএফৰ ৰিহন দৈমাৰী ৰিহন আছে। দৈমাৰী আছে। আপুনি কোনটো দলক ভাল পায় আৰু কাক ভোট দিব? এইটোতো আমি কেনেকৈ কম, এইটো আমি এইটো ক'ব নোৱাৰিম না আমি। বিপিএফক দিব না ইউপিএলক দিব? এতিয়াতো আমাৰ বিপিএফ চৰকাৰ হৈছে কি দিব লাগিব। ৰিহন দৈমাৰী। হয় ৰিহন দৈমাৰী। জয়দমাৰী আপুনি বিপিএফক কিয় ভাল পায়? আগৰ পৰা 17 বছৰ কৰিছে সি, সেই কাৰণে ভাল পাওঁ। কিছুমান মানুহবিলাকে কয় 17 বছৰত একো উন্নতি কাম কৰা নাই বুলি কৈ আছে। ক'বই, যাৰ যাৰ কিবা কথা থাকিলে ক'ব পাৰে। আহি আছে বিধানসভা নির্বাচন, এই নির্বাচনত ইউপিএলক ভোট দিব না বিপিএফক ভোট দিব? এটু পিছত দেখা যাব ভগবানে কোনটো করে এটু পিছত হবো। টাইম আহিলে গম পাম, এতিয়া আগৰি কথা ক'ব নালাগে।